নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো মই মোৰ ইউটিউব চেনেল নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো মই মোৰ ইউটিউব চেনেল অৰ্পণ গগৈ ব্লগছ এণ্ড প্ৰেংকলৈ নহয় এবাৰ জনাইছো আপোনালোকক তীখৰগুটি চেনেললৈ মানে মই নামটো চেঞ্জ কৰি দিছো কাৰণ বহুত দীঘল হয় অৰ্পণ গগৈ ব্লগছ এণ্ড প্ৰেংকলৈ তো মানে ভাবিছো সবে কৈ আছে যেহেতু বোলে দীঘল আছে তো ভাবিলো মই নামটো অকমান ছুটি কৰি দিওঁ তো যদি ভাল লাগে অৰ্পণ তীখৰগুটি তো আপোনালোকে কমেণ্ট কৰি জনাব যদি বেয়া লাগে মই আকৌ আগৰ নামটো ৰাখি দিম তো বলক তেনেহ'লে আকৌ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো তীখৰগুটি চেনেললৈ আশা কৰোঁ আপোনালোক সকলোৰে ভাল যেহেতু দীপন্দিতাত চলি আছে তো ভাবিলো এটা ব্লগ বনাওঁ তো যদি ভাল পায় লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ যিহেতু দেৱালী তো দেউতাই লাইট চাইট কিবা এখিনি আনিছিলে তো ভাবিছোঁ দেউতাই শিৱবাসৰ মানে মায়ে সেৱা কৰি আছে দেউতাই নিদিলে তো এইখিনি দেউতাই আনিলে তো মায়ে সেৱা কৰি আছে লগা এইখিনি লগাওঁগৈ তো ব'লক দেৱালীত কি কৰোঁ আজি আৰু ভাবিছোঁ লটাৰী খেলাওঁ তো কেনেকৈ খেলাওঁ কি আপোনালোকক দেখুৱাম ভিডিঅ'টো চাওক আৰু জানে আৰু লাইকটো কৰি দিব আৰু পাৰিলে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰাই দিব বেলেগকো আৰু নামটো যদি ভাল লাগিছে তীখৰগুটি যদি তীখৰগুটি নামটো ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰি জনাব যদি বেয়া লাগিছে আগৰটোকে ৰাখি দিম তো ব'লক লাইট চাইট লগাই লওঁ আৰু ৰাতিৰ কাৰণে তো দেউতাই লাইট আনিছে এইখিনি বিলাক আৰু এটা এইটো আগত এটা আছিলে বাৰু এনেকুৱা কিন্তু বেয়া হৈ গ'ল সেইকাৰণে আকৌ এটা আনিছে আগফালে লগাম আৰু এইবিলাকতে লগাম তাৰপিছত ভাবিছিলোঁ সেইডোখৰত আগফালে সেইডোখৰত কোটাটো আগফালে ভাবিছিলোঁ কলগছ এজোপা পুতিম কিন্তু বতৰটো চাওক আকৌ বতৰটো গোটেই ডাৱৰীয়া কাৰণে কলগছ আজিতো নুপুতোঁ যদি কাইলৈ বতৰটো ভাল হয় তো চাকি জ্বলাবৰ কাৰণে কাইলৈ কলগছ এজোপা পুতিম তো আজি লাইট চাইট লগাই লওঁ তাৰপিছত ৰাতিকৈ লটাৰী চটাৰী খেলিবলৈ যাম তো মানে লাইট খেলি আধা লগালোঁ আধা লগাই কিনি তেনেকুৱাতে ফোন কৰিলে লগৰ এজনীয়ে ঘৰ ওচৰৰে মানে বোলে লটাৰী খেলাবলৈ লৈছোঁ বোলে চাবি বুলি কৈছে তো ভাবিলোঁ তালৈকে যাওঁ লাইটখিনি আহি কিনি আকৌ লগামহি মানে ওচৰৰে হয় নিচা ছোৱালী হয় তো যাওঁ তালৈ কিবা প্ৰাইজ চাইজ ল'বও পাওঁ তো মনে যদি লুকুৱাই থৈ দিয়ে কি হ'ব তো যাওঁ চাই আহোঁগৈ নুলুকাই বাৰু তথাপিও কৈছোঁ এনেই আৰু তো যাওঁ তালৈ চাই আহোঁগৈ কেনেকুৱা হৈছে কি হৈছে কিমান মানুহ হৈছে তো ব'লক ঠাণ্ডাও লাগিছে বৰষুণ দি আছে যিহেতু তো ভাবিছোঁ চাৰ্টটা পিন্ধি গৈ আছোঁ ব'লক আজি বজাৰত ছাতি তাতি লৈ কিনি লটাৰী খেল চাবলৈ যাওঁ তো ব'লক তাতে লগ পাই আছোঁ আলুগুটি পাইছে কি বলে মই দেৰিকে জানি মুনা খেলাবগে লাগিব সেইটো হেৰি ক মোবাইলত ওলা
পিছত দাইলখিনি নালাগে বোলে হেৰি হাতহে লাগে বোলে প্ৰাইজ চাইজ একো নাপালোঁ আকৌ বৰষুণতে তিতি যাওঁগৈ আৰু ঘৰলৈ তো লাইট চাইট লগাই কিনিতো হৈ গ'ল তো বৰষুণতে তিতি গৈ গ'লো টাউনৰ পৰা আহোঁগৈ ফটকা চটকা কিবা ফুটাবলৈ লৈ আহোঁগৈ অলপমান বেছি আৰু নহয় আৰু অলপমান ফটকা চটকা ফুটাবলৈ লৈ আহোঁগৈ যাওঁ ওলাই মেলি ল'লোঁ ধুনীয়াকৈ টাউনৰ পৰা আহোঁগৈ ফটকা চটকা কিবা অলপমান লৈ আহোঁগৈ ফুটাবলৈ তো ব'লক টাউনৰ পৰিৱেশো দেখুৱাম আপোনালোকক ব'লক কথা কিমান না উঠিছে আপোনাৰ আমনি লগা নাই জানো অকণমান ফাইনেলি ৰ'দ দেখিছোঁ বোলো হেৰি চাকি জ্বলাব পাৰে কলগছ চলগছ ফুটাই নহ'ল আমাৰ ঘৰত এই মানুহে ইমান কষ্টই কলপুলি চলপুলি এইবিলাক ৰুইছিলে ৰাতিলৈ অকণমান বৰষুণ যাক এৰি দিলে হয় আৰু দেই যিহেতু মোৰ টাউনৰ পৰা আহি পোৱা দেৰি হ'ল তো মায়ে এইফালে পূৰা একদম চাকি নাই জ্বলোৱা মমকে জুই আছে কলগছ চলগছ ইয়াত পুতিম বুলি আহিছিলোঁ পুতা নহ'ল বৰষুণৰ কাৰণে এইফালে ঘৰত এয়াই আৰু দেৱালী তো যাম এতিয়া লটাৰী খেলিবলৈ কুইক লটাৰী হওক কিবা কিবি খেলিবলৈ যাম তো কেনেকৈ কি পাওঁ দেখুৱাম আপোনালোকক বাৰু চাই দিব আপোনালোকে ভাবিছিলোঁ এই ওপৰৰ পৰা লগাই দিম কিন্তু বৰষুণৰ কাৰণে লগোৱা নহ'ল আৰু জেগাও নাছিলে যে সেইকাৰণে বেছি নাই লগোৱা ইমানেই লগাইছোঁ এই ওপৰৰ পৰা লগোৱা কথা আছিলে কিন্তু মানে বৰষুণৰ কাৰণে আৰু লগোৱা নহ'ল আৰু তো যাওঁ এতিয়া ফটকাখিনি আনিছিলোঁ যে সেইখিনিকে ফুটাওঁগৈ অলপমান সেকেন্ডে নালাগিলে শেষ হ'ব এতিয়া ভাৰত কম নেকি এইটো এইটো জলুংতে বহুত দেৰি লাগে বেগেলা ফুটোতে বেছি ভাল লাগে বিচাওঁ দেই টাইম দিল কোনফালে যাব ঘৰত নপয় নপয় এইটো ঘৰত তো এইবাৰ আমাৰ মুখ্য আকৰ্ষণ এইফালে আপাইৰে পুৰা গালি দি আছে ঘৰৰ ওচৰত নুফুটাবলৈ কৈছে এইটো ওপৰতে ফুটি সিটো পাকৰ পৰা পৰি থাকিব লাগিলে জোখা লাগিব ডাইৰেক্ট গাত মই পানীত পৰিলোঁ
চালি ওপৰক কইলো গেল বেয়া লাগিলে জ্বলি আছে খেলো যা পকেটত লৈ লৈ ফুটো তো বহুত ফটকা চটকা ফটাই মেলি হৈ গ'ল এতিয়া যাওঁ খেলি আহোঁগৈ অকণমান কুইকলেটাই খেলি আহোঁগৈ তাৰপিছত কি পাওঁ আপোনালোকক দেখুৱাম বাৰু মানুহ কিমান আছে দেখুৱাম বাৰু আপোনালোকে চাই থাকক এইবিলাক 5 মাৰিব দিয়া দেই 5 মাৰিব হৈ থাক নাই এই ঢেৰ আছে মাও বস্তু লাগে খেলাও এয়া 5 আহিলে চাই আহিলে নাপালো মুঠতে খেল হ'বই বৰষুণত তিতিয়েই হওক বা ৰ'দত শুকাই মুঠতে খেল হ'বই মানুহে ছাতি লৈ খেলিবলৈ আহিছে খেল মেইন বাদ দিয়ক বৰষুণত তিতি হ'লেও মুঠতে লটাৰী খেলিমেই ছাতি লৈ চবে পুৰা লটাৰী চটাৰী খেলি মেলি আহি গ'লোঁ তো লটাৰীত পালোঁ মই এইফালে এপেকেট ময়দা পকৰি বনাই খাম কিন্তু ৰিফাইন নাপালোঁ তাৰপিছত এইফালে এটা টপ বিস্কুট তাৰপিছত এইফালে চাৰ্ফ কাপোৰ ধুবলৈ টাইট চাৰ্ফ পেকেট এটা পালোঁ তাৰপিছত পিঁয়াজ আধা কেজি নে কিমান আছে নাজানো হয়তো আধা কেজি থাকিব লাগে মোৰ মতে তাৰপিছত এইফালে এপিচ কাঁহী বাতি ধোৱা চাবোন এইটো পতঞ্জলি চুপাৰ এডোখৰ তাৰপিছত আৰু এডোখৰ চাৰ্ফ এক্সেল চাবোন এডোখৰ পালোঁ কিন্তু চাৰ্ফ এক্সেল মই চাৰ্ফ বিচাৰিছিলোঁ দাই বোলে চাৰ্ফ এক্সেল বোলে অকল তাইহে আছিল তো চাৰ্ফ এক্সেল বোলে চাবোনকে লৈ আহিলোঁ আৰু তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু লাহেকৈ সামৰিম আৰু বহুত দীঘলীয়াও হৈছে ভিডিঅ'টো আৰু জানেই আৰু আপোনালোকে যদি আগৰ পৰা মোৰ ভিডিঅ' চাই আছে তো লাইক আৰু শ্বেয়াৰ কৰি দিব যদি নতুনকৈ মোৰ চেনেলত আহিছে তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি থৈ যাব আৰু প্লিজ আপোনালোকে মোক সহায় কৰক আৰু মই আপোনালোকৰ সহায়ৰ কাৰণে বহুত আশাবাদী তো আশা কৰোঁ মই আপোনালোকে মোক সহায় কৰিব তো আজিলৈ ভিডিঅ'টো ইমানেই আকৌ লগ পাম অন্য এটা ভিডিঅ'তে তো আজিলৈ বাই বাই